আছে ৰবা নাই আৰু ঘৰত সৰু আপি হাও আমাৰ সৰু মাই নাই ভৰিটো কোনে তুমি তুমি ঘৰত আছ মাৰি খাব বেলেগ দুচি কাটি মাৰি আছ হা দে কেনানো কৰে হে ধুমতিৰি দালে চশমা ৰচমা মাৰি মোৰ আহি চুলি তুলি মেলি আহি লাজে লাগে দুটা চলি ঘৰতে চশমা ৰচমাতে মাৰি আছে হে কিবা লাভা কৰে জীয়াক না বইনাকে না কুইৰাকে কবাই গুৱাহাটী আপিয়ে না কি হিন্দু খেনিও আছে মাই হয় হে মাই সৰু মাই নাহে সৰু মাই আমাৰ মোৰ কিবা ৰিলছত ভিউৱাৰ্ছে নাহা হৈছে কিয় বা মানুহে নাজানে কোনবা আহিলে দুপৰীয়া তাই বিষ্ণা পৰিস্থিতি আপুনি এতিয়া মই গৈছিলে মা আজি আকৌ আহিলে যে নষ্ট কাহিনী এটা আছে কি কৰিলো আৰু কি হল মই পানী খোৱা কম যে কাহিনীটো কি যে আপুনি খবৰ চবৰ নিদিয়াকে আহে দেই খবৰ দিবা লাগে তাৰ ফোন নাই চোন নাই খবৰ দিবা লাগে এখন ঘৰ ভাঙি গেল মানুহজনী এতিয়াহে আহিছে তেনেকেই আছে ক'ত কাম কৰা মানুহ এইজনী অকমান আগতে যে সোমাইছিলে আহি কি কথা মাৰি নকব মা মোতকেও ষ্টাইলত থাকে তাই মই বেংকত চাকৰি কৰা লাগিছিল তাই এতিয়া দেখিব নহয় এতিয়া আকৌ মোৰ ৰুমত কাপোৰ চাপোৰ সলাই কিনে কাম কৰা জনীও দেখিলে বাহিৰত ওলাই গলে তাই বয়ফ্ৰেণ্ড আছে কিনো কথা ৰিলছত কিবা এই ফেচবুক ৰিলছ বিলাক কৰি থাকে যে অকল সেইবিলাকেই দেখাই থাকে মোক দেখাত লাগে নে মোতকেও মৰি কিয় নাযাওঁ আমি বাচি ৰাখাত কাৰণে মৰি যাওঁ আজিকালি ইণ্টাৰনেট ছচিয়েল মিডিয়াৰ যুগ যে সেইকাৰণে তাইও এনেকে থাকে বোলে কাম কৰা ছচিয়েল মচিয়েল দীপাংকৰ তিনিপলে গেল আনমি এটাৰ লগত কি কয় বাচ্চা কি হব এতিয়া চলিটো মোৰ ঘৰত লাগছি ইটা এইবুলি জানো ইমান এইটো চলিটো মাক জানা জানা ধৰা যে আকৌ দুটা ভাতাত ধৰছি কাৰণে ৰাম কি হব লৈছে অলপ আগত যি কথা পাতিছিল তই না মোৰ আহিম কি ৰূপে নাই চাহ খাম দে বাপ্পা ধোঁৱা বিস্কুটৰ খাই দিছা আহি আপি দেখলে হাহাকাৰ লাগছো নহয় না মৰিয়ে জানো বাপি মা গৈছো মাতিছিলে মা এইটো কোনে দিছে বাৰু এইজনী নাজানে দেই এই পেকেট দি দিছে এইজনী কৰা এই ধূলা দিটো তাই আমি এইজনী বুলি মাতিলেহে ভাল পায় তাই নাম জানমণি যিয়ে নহওক ইমান ডাঙৰ তিৰি দেখা ভাল নকৰে কাম কৰা বুলি কি মানুহ নহয় নেকি যিয়ে নহওক মা কাম কৰাবিলাক কাম কৰাই হয় সিহঁতক মূৰৰ পৰা উঠাব নোৱাৰি আপুনিতো আপ্তাৰ নিদিব মই বিচনা নিচিনা বহিব নিদিও নহয় কিনো কথা নিদিও যিমান দিন হলে মই নিদিও তাই আগতে কেনেকুৱা লেটেজনী আছিলে মই চাফা কৰি 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 এতিয়া দেখা নাই মোতকেও ওপৰত গৈছে তাই যিয়ে নাপায় হলে এনে কথা নকয় নহয় মানুহ পাই নেকি ডাঙৰ হল মানুহ কৰবা লাগে ডাঙৰ হল যিয়ে নহওক দিয়ক মা আপুনি নাজানিব গুৱাহাটী কথা মই নাজানো কি কথা কয় এখন গাঁও নহয় আৰু তোৰ মাক যদি বেলেগে সেনেকে কাম কৰবা মাতেনি কেনে ব্যৱহাৰ কৰ তোৰ গাটো কেনে লাগব বা মাও যে ক'ৰ পৰা ক'ত কথাবিলাক লৈ যায় নহয় সঁচা কথা কৈছো তাই বেলেগৰ মানুহ হলে বোলে কাম কৰা মানুহ বোলে মানুহ নোৱাৰি তাই এখন ঘৰ চলাব লাগে সেইবুলি তই এবাৰ যা তা ব্যৱহাৰ কৰিবি কেনেকে কৰিবি বিষ্ণা বিভাগটো কিমান মানে কেনে কৰা নিদিও আকৌ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিছো কিয় ষ্টেণ্ডাৰ্ড আমাৰ বৰুৱানীহঁতৰ সিহঁতৰ তিনিজনী আছে তিনিজনীকে ভিতৰতে সোমাব নিদিয়ে মইতো সোমাব দিছোয়ে তই কোনখন ঘৰৰ আপিয়ে লাট চাহাবত যে কাৰণে কাম কৰা দেৰি ডাকছি আহিছে সেইখিনি কাম মই এখন হাত যদি এক্সাৰচাইজ কৰিব পাৰো না মা ষ্টেণ্ডাৰ্ড তোক মই বিচাৰি আছো তই যে ইয়াত বিচৰা বহি মোবাইলত টিপি আছ কিমান মানা কৰিছো বিচৰা নবহি বিচাৰি নবহিবি কি নাই মাতি পঢ়িবি আৰু এই কাপোৰবিলাক আৰু 4 দিনমান নাহিবি মই বুঢ়ী আগত এনেকে তোক ভালকে মাতিছো
আমাৰ বুঢ়ী এইবিলাক বেয়া পাই কাম কৰা মানুহ আহিলে তই কেইদিনমান আহিবি যা এইখিনি থুয়া তাই হাত ভৰি ভাঙছে নেকি বা মানুহ বুলি নাভাবে মই ধুমদি বা কি আজি আহিছো কি কথা কয় তই হা ৰাস্তা চলি ডাঙৰ কলো এতিয়াও দেখা দেখছ না কাম কৰি যা বেয়া নহয় কিন্তু হ'লেও তো পৰতি ৰেটত তই ইমান অভদ্ৰ তাই পইচা তাই চিনি বেছি কাম কৰা মানুহ চিনিব নাই চাওঁ মই যাই থনি মই ধুম আৰু আপি হয় ভাল লাগ তাই আৰু আপি হয় জানো কথা তাই আৰু হয় আছো আৰু আপি আহি মা ক তুই কাম কৰাতে কিনা ধোৱাৰি চাই কিয় দিছ মা তাইক মই পইচা দিছো মা পইচা দিলেও মানুহ হিচাপে ভাববা লাগে 100 বাৰ কৈছো যিয়ে নহওক মা তাই বিনিময়ত পইচা পাইছে তাই ঘৰখন চলাই আছে মোৰ কামখিনি কৰিয়েতো পইচাটো পাই আছে ব্যৱহাৰ কৰে নেকি মানুহ যিয়ে নহওক আজিকালি সেইবিলাক গুৱাহাটীত চলে আপুনি এইবিলাক গাঁৱৰ কথা বুজি নাপাব বাপ তোৰ হয় যে কামটো হয় দিব লগা ঘৰৰ আপিটো হয় তই এনা নিষ্ঠুৰ হৈ গেলি আজি ভাই কাপোৰখিনি মোক দিম এটা কাম কৰ এইখিনি পইচা ল আৰু তই ইয়াত নাহিবি তই যা কাৰণ এই কাম কৰা মানুহ ৰাখি ডায়েবেটিছৰ পৰা চব বেমাৰ কাৰণে পাইছি নিজৰ হাতেৰে যদি কাম কৰি ৰাখে আজি মানুহৰ এই দশা নহয় ৰাখে বেমাৰ আজাৰ নহয় ৰাখে গম পাইছা না এইকাৰণে এই দশা আহিছে এই দবদৈ বা হাতীয়ান তাই 3 সাঁজ খাব পাৰে কাম কৰিব নালাগে কাম কৰা তিৰি লাগে তাই হা তই যা ভাই আন নাহিবি এটা মোৰ কথা শুনবি নাহিবি গম পাইছানে কিয় পৰৰ ঘৰত কাম কৰা হা একো কাম কৰিব লগা নাই গম পাইছা না এখন সৰু দোকান দিয়া খাব পাৰি পাণ তামোলত এইখন আজ জোতা তাজ চোৱা এলা ধুই কাম কৰিব নালাগে যা